বিয়াৰ পিছত আজি দ্বিতীয়বাৰৰ বাবে বিহু মেলা চাবলৈ ওলাইছো। ঘৰৰ ওচৰৰ বিহু মেলাখন যিহেতু চোৱা নহল, সেইকাৰণে এখেত আৰু মই বিহু মেলা চাবলৈ বুলি খনামুখ পালোগৈ। আহিয়ে লগৰ কেইজনী লগ পায়ে গলো নহয়, মাইনু আৰু জেৰিফা। আৰু তাতে গৈ মোৰ যে ইমান ফলোৱাৰ্ছ লগ পালো, মনটো বহুত ভাল লাগিছিল। কেইবাগৰাকীও মোৰ লগত ফটো মাৰিলে আৰু ধুনীয়াকৈ মাতো লগাইছিল। মনটো যে ইমান ভাল লাগিছিল, বুকুখন একেবাৰে উফন্দি উঠিছিল। আৰু এইপিনে আকৌ চেক খালো। মানুহজনে এয়া চাওমিন খালে, ভাবিলো ময়ো অকমান খাই দিওঁ। আজিৰ বিশেষ নামটো হৈছে মলয়া বৰা, নাং জুমি বৰুৱা আৰু দীপশিখা বৰা। তোমালোকলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম থাকিল। ছিংগাৰ উঠোতে ৰাতি 2টা বাজি গ'ল। মোৰ বাৰু টোপনি ধৰা নাছিল, এলাহো লগা নাছিল। কিন্তু আমাৰ এখেতৰহে বৰ এলাহ লাগিছিল, কাৰণ লগৰ বুলি ক'বলৈ কোনোৱে নাছিল। যোন আহে সিও গুচি যায়গৈ। আৰু ইয়াতে আমি সকলোৱে ইমান ধুনীয়াকৈ নাচিলো, সকলোৱে ইমান ফূৰ্তি কৰিছে চাওকচোন। মই আকৌ উকিয়াই নাচোতে আমাৰ এখেতে থৰ লাগি চাই আছে, যিহেতু তেওঁ নেনাচেই। আপোনালোকক নেক্সট ভিডিঅ' লগ পাম। আজিলৈ বাই বাই।